Hey guys, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই ভালে কুশলে জীয়াই আছোঁ সো মই বহুত দিনৰ পিছত ব্লগ ষ্টাৰ্ট কৰিছোঁ বিকজ এইকেইদিন মানে বহুত বেছি হেক্টিক শ্বেডিউল হৈ আছিলে লাইক পঢ়াৰ লগত জড়িত প্লাছ মানে এনেকুৱা এক্সামছ এণ্ড অল হৈ আছিলে তো তাৰ কাৰণে মই ভিডিঅ'জ ব্লগ বনাব পৰা নাছিলোঁ আৰু ডান্স ভিডিঅ'জ বনাব পৰা নাছিলোঁ তথাপিও মই ৰিলছ মানে কি শ্বৰ্টছ সৰু সুৰাকৈ যেতিয়া আপলোড দিয়া আছিলোঁ যাতে আপোনালোকে বোৰ নাখায় চ' দ্য থিং ইজ আজি বহুত দিনৰ মূৰত ব্লগটো বনালোঁ বিকজ আমি গৈ আছোঁ এফালে বাট ক'ত গৈ আছোঁ কি কথা আপোনালোকক মই লাহে লাহে কৈ থাকিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু প্লাছ ইট উইল বি মাই ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ ঠিক আছে চ' আপোনালোকে আশা কৰোঁ ভাল পাব আৰু বহুত দিনৰ মূৰত আহিছোঁ যেতিয়া অকণমান মচালেদাৰটো লৈ আনিবই লাগিব আপোনালোকৰ কাৰণে চ' সেয়াই আৰু এতিয়া মই আজি শিৱসাগৰৰ পৰা যাম গুৱাহাটী তো গুৱাহাটীৰ পৰা কাইলৈ ফ্লাইট আছে 3টামান বজাত দিল্লীত 3 দিন থাকিম তাৰপিছত যাম মই ডেষ্টিনেশ্যন তো আপোনালোকে চাই থাকক এতিয়া যাবলৈ ওলাইছোঁ আমি ব্ৰেকফাষ্ট কৰি তাৰপিছত আৰু যাম লাহে ধীৰে আৰু মানে কি জানে নাই মানে ব্লগ বনাবলৈ মানুহক কনচিষ্টেণ্ট হ'বই লাগিব কিন্তু মই মানুহজনী অলপো কনচিষ্টেণ্ট হ'ব নোৱাৰোঁ মানে লাইক মই এটা বস্তু লাগি থাকিম নহয় মই বৰ খাই যাওঁ পটককৈ মানে এতিয়া মানে ব্লগটো মই বৰ খোৱা কথা নহয় বাট মানে মই সেইটোৱে আৰু মানে কথা চথা কৈ থকা বহুত বেছি মই কওঁ বহুত কথাই কওঁ বাৰু কিন্তু মানে এতিয়া মোৰ এনেকুৱা হৈ গৈছে মোৰ সময় নাইকিয়া হৈ গৈছে মানে মই মানে ক্লাছ কৰিব লাগে আমুক এক্সাম দিব লাগে তামুক এক্সাম দিব লাগে তো সেইকাৰণে মানে মোৰ সেইবোৰে আৰু লাইফৰ জানেই আৰু এতিয়া ষ্ট্ৰাগল কৰি থকা পিৰিয়ডটোৰ কথা জানেই ল'ৰা ছোৱালীও জানে আপোনালোকেও জানে তো আপোনালোকে অকণমান ছাছপেন্স দিছোঁ মই বিকজ জানেই ছাছপেন্সটো বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় লাইফৰ চ' মানে তো সেয়াই আৰু অকণমান ছাছপেন্স ৰাখক মই লাহে লাহে কৈ থাকিম আমি ক'ত গৈ আছোঁ কি কৰি আছোঁ ক'ত কেনেকৈ থাকিম এণ্ড অল ডেট ষ্টাফ মই চব কৈ থাকিম আৰু আপোনালোকক দেখাই দিম তো সেইখিনিয়ে আৰু বাকীনো কি নক'ম আৰু তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু যদি আপোনালোক মোৰ চেনেলত নতুন হয় তো প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চ' এণ্ড সেয়াই চাই থাকক How do? How do? তুমি মোক মিছ কৰিবা নে? তুমি মিছ কৰিবা নে? মিছ কৰিবা নে? How do? তুমি মিছ কৰিবা নে? তুমি কিয় মিছ কৰিবা? কিয় মিছ কৰিবা? কিয় মিছ কৰিবা তুমি? গাইজ আমি এতিয়া যাম আৰু অলপ পিছত খালি মই এই পিচটো বহুত মিছ কৰিম এইটো মোৰ লাইফৰ বহুত মানে ইম্পৰ্টেণ্ট মোৰ ল'ৰাটোৱে আৰু আপোনালোকে জানেই আৰু মই ইনষ্টাত ষ্টৰি দি থাকোঁ যিখিনি মোৰ লগৰ বা ফেমিলি তাহাঁতি জানে আৰু মানে মই কিমান পাগলীয়া ই বুলি নহয় মানে ইটো হয়েই বাৰু এইটো বাৰু নিজৰে আৰু মানে যিমান ষ্ট্ৰীট ডগছ আছে মইতো মানে এনিমেল প্লেনেট বুলিয়ে মাতে মোক বহুত তো মানে সেয়াই আৰু এৰি থৈ যাবও মন নাযায় বাট ইয়াক বাৰু চাব বাৰু আমাৰ ওপৰত দাদা দুজন থাকে তেওঁলোকে চাব মেলিব আৰু এই বা এজনীও থাকে মানে সেই ওপৰ ভাগৰ তো তেওঁ চাব তো চাবলৈতো বহুত মানুহে আছে বাৰু কিন্তু আৰু সেয়াই আৰু মিছ কৰাটোতো কৰিমেই আৰু ন তাৰো মনটো বেয়া অকণমান আৰু আমি যাম বুলি আৰু তাৰপিছত সেয়াই আৰু এবাৰ কিবা যি বুজো কিবা বাই গাইজ কৈ যাম বাই গাইজ চ' গাইজ আমি ফাইনেলি ওলালোঁ আৰু যাবলৈ হিলিতভাৱে আৰু এতিয়া এই ঘৰৰ পৰা ওলাই আহিছোঁ গুৱাহাটী অভিমুখে যাবলৈ আমি বাটত এতিয়া মাছ দেখিছোঁ ধুনীয়া মাছ খাবলৈ মন গৈছে সৰু মাছ একদম এতিয়া এক্সাইটমেণ্ট কেনেকুৱা দেউতা একদম মজা ফেণ্টাচি এনেকুৱা পাই হেৰি তোমাৰ কোৱাচোন শ'ল মাছ দেখি আহিছোঁ মনটো আৰু ভাল লাগিছে শ'ল মাছ দেখি আহিছোঁ মনটো কেলে ভাল লাগিছে নাজানো খাই ভাল লাগে কাৰণে লাগিছে সেয়াই আৰু গাইজ আপোনালোকে চাই থাকিব ভিডিঅ'টো মই দেখাই গৈ থাকিম দেই চ' গাইজ ফাইনেলি আমি আহি গুৱাহাটী পালোহি আপোনালোকে দেখিছে মোৰ মুখখন দেখি পেলাই কিমান টায়াৰ্ড হৈ আছোঁ আমি এতিয়া গৈ পেলাই মাহীহঁতৰ ঘৰতে ভাত খাই মেলি ঘৰলৈ যাম আৰু ৰাতিকে চ' সেয়াই আৰু আপোনালোকক মই কাইলৈ লগ পাই আছোঁ বাই গুড নাইট হে গাইজ গুড মৰ্ণিং চ' আজি গুড মৰ্ণিং গুৱাহাটীত আমাৰ মানে মৰ্ণিং ষ্টাৰ্ট হৈছে
চ' আজি আমাৰ 3টা বজাত ফ্লাইট আছে তো আমি যাম এতিয়া অলপ পাছত তো 3টা বজাত ফ্লাইট আছে কিন্তু আমি ব্ৰেকফাষ্ট কৰিম এতিয়া খুৰীহঁতৰ ঘৰত আৰু তাতে ব্ৰেকফাষ্ট কৰি মেলি আমি ওলাই যাম আৰু লাহে ধীৰে আৰু তাৰপিছত দেন 3টা বজাৰ ফ্লাইট আমি গৈ পাওঁতে চাগে 6টা 5টামান বাজিব আৰু 5টা নহয় 6টা আৰু মুঠতে হোটেল পাওঁতে মানে আমাৰ কমচে কম 8টা 9টা হ'ব কাৰণ ট্ৰেফিকটো জানেই দিল্লী ট্ৰেফিক কেনেকুৱা হয় আৰু তাৰপিছত আৰু সেইখিনিয়ে আৰু প্লাছ মানে আমি হোটেল চোটেল চব বুকিং কৰি থোৱা আছে আৰু আমি সদায় মানে দিল্লী গ'লে তাতে থাকোঁ মানে প্ৰায় থকা হয় আগতে দেউতাৰ অপাৰেশ্যন হওঁতেও মানে আমি তাতে আছিলোঁগৈ তো মানে সেয়াই আৰু তাত গৈ মেলি থাকিমগৈ আৰু তাৰপিছত কাইলৈ পৰা বজাৰ তাৰপিছত হস্পিটেল যাব লগা আছে চেকআপৰ কাৰণে দেন সেইখিনি কাম কৰি যাম আৰু তেনেকৈ এবাৰ আমাৰ 2 তাৰিখে ফ্লাইট আছে আৰু সেয়া আপোনালোকক দেখাই থাকিম আৰু বাকী ইনফৰ্মেশ্যনখিনি ক'ত যাম আমাৰ কেতিয়া আছে ক'লোৱে 2 তাৰিখে আমাৰ ফাইনেল ফ্লাইট আছে আমাৰ ডেষ্টিনেশ্যনলৈ তো সেই ক'ত যাম কি কথা এইখিনি লাহে ধীৰে ক'ম আপোনালোকক কিন্তু স্কিপ নকৰাকৈ চাওঁ ভিডিঅ'টো তেতিয়াহে গম পাব আপোনালোকে আমি ক'ত গৈ আছোঁ তো মইতো বহুত বেছি এক্সাইটেড হৈ আছোঁ ক'ব পৰা নাই আপোনালোকক বহুত বেছি এক্সাইটেড হৈ আছোঁ তাৰপিছত সেইখিনি কথা দেন আজিতো এতিয়া অলপ পাছত যামেই খুৰাহঁতৰ ঘৰলৈ তাতে ব্ৰেকফাষ্ট চেকফাষ্ট কৰি পেলাই আৰু লাহে ধীৰে আৰু ওলাই দিম চ' গাইজ আমি এতিয়া যাবলৈ লৈছোঁ খুৰাহঁতৰ ঘৰলৈ তাত গৈ ব্ৰেকফাষ্ট চেকফাষ্ট কৰি মেলি দেন আৰু আমি লাহেকৈ ওলাই দিম এয়াৰপৰ্ট চ' গাইজ আমি খুৰাহঁতৰ ঘৰত আহি পালোহি অলপ আগত তো আহি মেলি এতিয়া জুপিৰ মানে মোৰ কাজিনজনী বাৰ্থডে হৈ আজি তাৰপিছত তাইক আপোনালোকে লগ পোৱা নাই আগতে আৰু পাইছে আমি যে এটা যে চেলেঞ্জ কৰিছিলোঁ তাতে তাই আহিছিলে তো আজি আমি চ' তাইৰ বাৰ্থডে এতিয়া পাতিম সৰুকৈ পাতিম আৰু বেছি ডাঙৰকৈ নাপাতোঁ আৰু এতিয়া আমাৰ যাবও আছে যে সেইকাৰণে মানে ছাডেনলি আৰু সেয়াই আৰু এয়া জুপি চবে উইচ কৰি দিয়ক হেপী বাৰ্থডে জুপি থেংক ইউ কৈছে গাইজ চ' এতিয়া আমি লাহে ধীৰে কেক কাটি পেলাই আপোনালোকক মই লাহে লাহে দেখাই থাকিম চ' গাইজ আমি এতিয়া কেক কাটিবলৈ ৰেডি হৈছোঁ আমি এতিয়া কেক কাটিম আৰু জুপি এতিয়া ৰেডি চেডি হৈ মেলি আহিছে আৰু কেক কাটিম আৰু এতিয়া আৰু আমি লাহে ধীৰে কেকটো মই আপোনালোকক দেখাই দিছোঁ ৰ'ব গাইজ এতিয়া আমি কেকটো কাটিবলৈ ৰেডি হৈছোঁ আৰু এয়া চব মানুহবোৰক নিমন্ত্ৰণ কৰি লৈছে বহুত চিঞৰ বাখৰ হৈছে বেয়া নাপাব আৰু বেকগ্ৰাউণ্ডত আমাৰ ঘৰৰ মানুহবোৰ বহুত লাউড মানে মোৰ নিচিনা আৰু এয়া ৰ'ব কোন কেক কটা ওচৰলৈ আহিব আহক আকৌ আপুনিও এয়া খুৰীয়ে আহিবলৈ লাজেই কৰিলে একেবাৰে আৰু এয়া আমি চব ৰেডি হৈছোঁ কেকটো কাটিবলৈ জান খুৰা এইপিনে আহি যাওক আৰু এতিয়া জুপিয়ে কেকটো কাটিব আৰু So guys, এতিয়া কেক চেক কাটি লওঁ জুপি তোমাৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়া কেকটো কাটি কেনেকুৱা লাগিলে কেকটো টেষ্টি হয় ৰিপ'জৰ কেকবোৰ এনেও ভালেই হয় হয়নে গুচাই দিওঁ হয়নে নহয় মা মানে হেৰি কেণ্ডেল গুচাবলৈ একেবাৰে থাকিবই পৰা নাই আৰু গুচাব চ' গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ আমি এতিয়া যাম আৰু হেৰিলৈ এয়াৰপৰ্ট যাব ওলাইছোঁ খুৰীহঁতৰ ঘৰৰ পৰা আমি হেৰি ব্ৰেকফাষ্ট নহ'লে আমাৰ ব্ৰাঞ্চে হৈ গ'লগৈ আৰু লাঞ্চ কৰি ল'লোঁ তো এতিয়া খাই মেলি গৈ থাকিম আপোনালোকক মই ডাইৰেক্ট গৈ এয়াৰপৰ্টত লগ পাম বাই 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 দুদু ককা পুতলা খুৰী বাই বাই হৈ গ'ল থেংক ইউ বাই বাই চ' গাইজ আমি এতিয়া এয়াৰপৰ্ট আহি পাইছোঁহি আৰু আমাৰ এতিয়াও 1 ঘণ্টা আছে আৰু যাবলৈ দিল্লী এয়াৰপৰ্টলৈ চ' সেয়াই আৰু চাই থাকক আৰু আপোনালোকক একেবাৰে দিল্লীত গৈ পেলাই লগ পাইছোঁ চ' গাইজ ফাইনেলি আমি ফ্লাইটত বহিলোঁ এণ্ড উই আৰ ৰেডি টু টেক অফ খালি ইমান ব'ৰ লাগিছিলে ন বহি সেইকাৰণে মই এনেকৈ ভিডিঅ' এটা বনাইকৈ দি দিলোঁ আৰু কামৰ পাই গৈছিলোঁ Guys, we have just reached at the Delhi airport. আৰু এতিয়া আমি
টেক্সি বুক কৰিছোঁ, দেউতাই মোৰ কথা নুশুনে, কেব বুক নকৰে। তাৰপিছত এতিয়া আমি টেক্সি বুক কৰি পেলাই আমি গৈ আছোঁ হোটেল, আমি তাতে থাকিম। দেন আপোনালোকক মই তাত গৈ লগ পাইছোঁ। গাইজ আমি জাষ্ট আহি পাইছোঁহি হোটেল ৰুম। আমি এখন আছে আপোনালোকৰ চাউথ দিল্লী জছলা বিহাৰত, একদম আপ'ল' হস্পিটেলখন আছে তাৰ বেক চাইডে আছে। আৰু মই আপোনালোকক ডেছক্ৰিপশ্যন নহয়, আপোনালোকৰ হোটেলখনৰ এড্ৰেছ আৰু কেনেকুৱা কি হয় গোটেইখিনি কৈ দিম। আৰু ভালেই আমি যিমানবাৰ আহোঁ ইয়াত ভালেই পাওঁ। ইয়াৰে যিজন মেনেজাৰ হয় তেওঁ বেংগলী হয় আৰু কলকাতাৰে হয় আৰু চ' তেওঁ ভালেই পাওঁ আৰু থাকি মেলি আৰু আগৰ পায়। তো সেয়াই আৰু গাইজ, এতিয়া জাষ্ট আমি আহি মেলি চাহ অকণমান খাম, ফ্ৰেছ হৈ পেলাই আৰু লাহেকৈ ডিনাৰটো কৰি শুই যাম। আৰু কাইলৈহে বজাৰ চজাৰ কৰিবলৈ যাম। আৰু কাইলৈ আমাৰ ঘৰলৈ ঘৰহে ওলাইছে কাইলৈ ভণ্টিও আহিব আৰু খুৰা ছোৱালীজনী ইয়াত থাকে ন, তাই আহিব। তাৰপিছত তাইক লৈ পেলাই আমি লাহেকৈ সৰোজিনীলৈ যাম আৰু বজাৰ পাতিও অকণমান কৰি দিম। দিল্লী আহিলে বজাৰ নকৰাকৈ থাকিবতো নোৱাৰে আৰু ছোৱালী মানুহ আৰু। তাৰপিছত সেয়াই আৰু তাৰপিছত বস্তুখিনি লৈ মেলি আৰু এতিয়া আৰু গোটেই বস্তুখিনি চিজিল কৰিম আৰু তাৰপিছত আৰু লাহেকৈ আপোনালোকক লগ পাইছোঁ। গুড মৰ্ণিং গাইজ, আজি আমি ওলালোঁ এতিয়া পৰা হোটেলৰ পৰা ওলাই মেলি এতিয়া আমি সৰোজিনী গৈ আছোঁ। মই ভণ্টিক তাতে লগ পাম আৰু মাহঁতো গৈছে, মা দেউতা মই আমি তিনিটা এতিয়া কেবত গৈ আছোঁ আৰু ভণ্টিক তাতে লগ পামগৈ গৈ পেলাই। তাই মেট্ৰত আহি আছে আৰু সেয়া আৰু তাতে গৈ বজাৰ চজাৰ কৰি মেলি দেন বেক টু ৰুম। গাইজ আমি এতিয়া বজাৰ চজাৰ কৰি আহিলোঁ। এইজনী মোৰ ভণ্টি, মই কৈছোঁ যে ভণ্টিৰ কথা। তো আমি এতিয়া বজাৰ চজাৰ কৰি আহিলোঁ। খালি মই পাহৰি গৈছিলোঁ ব্লগ কৰিব আছে যে, সেয়া আৰু গাইজ এতিয়া গোটেই কাপোৰ চাপোৰ কিনিলোঁ। কাপোৰ এয়া আধা হয় আৰু কৰিব আছে আমাৰ সেইখিনি। তো গাইজ আমি এতিয়া বজাৰ চজাৰ কৰিলোঁ, এইখিনি বজাৰ অৱস্থা নাইকিয়া হৈ আছে চব মানুহবোৰ। কেনেকুৱা লাগিছে ফিলিং? একদম পুৰা সুপাৰ। তাতে কেনেকুৱা লাগিছে গৰমটো? হ'ব গাইজ, মই গৈ লগ পাই আছোঁ আপোনালোকক। চ' গাইজ আমি এতিয়া কেবত উঠিলোঁ। আমাৰ চবৰে অৱস্থা নাইকিয়া হৈ গৈছে, ইমানেই গৰম নে। তাৰপিছত আৰু এতিয়া সেই গৰমত হ'লেও ৰ'দেই নকমিলে। আমি কিনালৈকে ভাবিছিলোঁ ৰ'দ কমিব বুলি, ৰ'দেই নকমিলে। তাৰপিছত বস্তু কিনি মেলি মোৰতো আধা বস্তু বিচাৰিয়ে নাপালোঁ। মোৰ এতিয়া ভৰি চাইজ 2 নম্বৰ, মই নাপাওঁৱেই য'ত ত'ত চেণ্ডেলখিনি। তাৰপিছত আৰু নাপালোঁ সেইবোৰ। তাৰপিছত এইবোৰ সৰু সুৰা কাপোৰ কিছুমান আছিলে সেইখিনি ল'লোঁ আৰু লৈ পেলাই আৰু সেয়াই আৰু আজি বজাৰ সমাপ্ত কৰিছোঁ। তাৰপিছত কাইলৈ এইখিনি আপোনালোকক দেখাই দিম। এতিয়া ৰুম যাওঁ, ৰুম গৈ পেলাই আপোনালোকক লগ পাই আছোঁ। চ' গাইজ আমি এতিয়া আকৌ ওলাই আহিলোঁ। মই আপোনালোকক ৰুম গৈ লগো নাপালোঁ, বিকজ ইমানেই দৌৰাদৌৰি হ'ল ন। আমি জাষ্ট চাহ খালোঁ আৰু খাই পেলাই লগালগ ওলাই আহিলোঁ। আমি এতিয়া গৈ আছোঁ চিপিলৈ গৈ আছোঁ, বিকজ আমি কি বুলি কয় আৰু দুটামান বস্তু কিনিব আছে। তো সেইকেইটা কিনি আৰু একদম ৰাতিহে ৰুম যাম আৰু গ'লোঁ ৰুমলৈ, গৈ পেলাই বস্তু থৈ মেলি এতিয়া আকৌ ঘূৰি আহিলোঁ। ঘূৰি আহি পেলাই তাৰপিছত আৰু কি আৰু এইখিনি কি বুলি ক'ম বুলি আহিছিলোঁ পাহৰি থাকিলোঁ গাইজ। মোৰ ইমানেই আজি হেক্টিক চিডিউল হৈছে ন, আমুকলৈ যোৱা তামুকলৈ যোৱা। আকৌ সৰোজিনীকতো জানেই কিমান ভিৰ কিমান কি হৈ থকাখিনিয়ে গম পাইছে আৰু তাৰপিছত হয় নাই আকৌ। তাৰপিছত সেইখিনি হোৱাৰ পিছত এতিয়া আকৌ চিপি গৈছোঁ, কনট প্লেচ সেইটোৱে। ঠিক আছে দিয়ক গাইজ, মই আপোনালোকক তাত গৈ লগ পাম। আমি এতিয়া আহিলোঁ চিপিত আহি পেলাই ইয়াতে খালি আমি শ্বপিং কৰিলোঁ। শ্বপিং কৰি মেলি আমি এতিয়া ইয়াতে ডমিন'জত আহিছোঁ। ইয়াতে খাম কিবা এটা, খাই বৈ আমি ৰুম যাম আৰু। মুখখন দেখিছে ন, অৱস্থা নাইকিয়া হৈ গৈছে। ইয়াৰ পৰা ওলাইছোঁ চিপিৰ পৰা ইমান দেৰিকৈ। মই য'ত সোমাম বুলি ভাবিছিলোঁ তাত সোমাব নহ'ল কাৰণ দেউতাই নিদিলে মোক। আৰু এতিয়া আমি গৈ আছোঁ হোটেললৈ।
ইয়াত হোটেলটো আপোনালোকক লগ পাই আছে। চ' গাইজ আমি ফাইনেলি আহি ৰুম পালোহি। মই আহিয়ে অকণমান শুইয়ে দিলোঁ, ইমানে বেছি গাটো বেয়া লাগিছিলে ন। ইমান বেছি গৰম পৰিছে ন, গৰমটোৰ কাৰণে গাটো বেছি বেয়া লাগে নেকি। অসমতটোতো হায়েষ্ট পৰি আছে নিচিনা বুলিয়ে ক'ব পাৰি আৰু ইমানে বেছি গৰম পৰিছে। খালি ইয়াৰ গৰমটো কিবা গাটো বেয়া লগাই দিয়ে একদম। তাৰপিছত আমি আৰু চিপিত গ'লোঁ, তাতে একেটা জেগাতে 3-4বাৰ ঘূৰিবলগীয়া হৈছে। মানে আমি দোকান এখন বিচাৰি লাষ্টত গৈ অট'ৱালা তাক লৈ পেলাইহে আমি ঘূৰিবলৈ আৰম্ভ কৰিব। নহ'লেতো উপায় নাই আৰু এই অট'ৱালাকেইটাক নল'লেও সেইকেইটাই সুধি থাকিবহি আহি যাবনি চব কৈ দিলোঁ লাষ্টত আৰু নহ'লে আমি তাক নোলোৱাহেঁতেন আমি ঘূৰিও নাপালোঁগৈহেঁতেন। একে জেগাতে 5বাৰমান ঘূৰিয়ে থাকিলোহেঁতেন, এনেও ঘূৰাই হৈছিলে। তাৰপিছত আৰু সেয়াই আৰু এতিয়া আৰু সেইবোৰ কৰি মেলি আৰু লাহেকৈ আহি মই অকণমান শুই দিলোঁ। শুই মেলি এতিয়া লাহেকৈ ডিনাৰটো কৰিম আৰু ডিনাৰটো কৰি মেলি আৰু একেবাৰে শুই দিম আৰু ইমান ভাগৰ লাগিছে ন। তাৰপিছত আৰু এতিয়াতো এইকেইদিনটো মই ক'তো ওলাই নাযাওঁ চাগে, এইকেইদিন ৰুমতে থাকিম আৰু দেন আপোনালোকক একেবাৰে 2 তাৰিখে লগ পাম আৰু 2 তাৰিখে মৰ্ণিং আমাৰতো ফ্লাইটে আছে আৰু সেইটা লগ পাম আৰু দিয়ক তেতিয়ালৈকে বাই বাই। গুড মৰ্ণিং গাইজ, আজি নতুন দিন। আমি আজি যাবলৈ ওলাইছোঁ। চ' মই আজি আপোনালোকক ক'ম আমি ক'লৈ গৈ আছোঁ। আমি গৈ আছোঁ UK, ইউনাইটেড কিংডম। তো তাতে লণ্ডনত দাদা থাকে মোৰ। চ' তালৈ আমি গৈ আছোঁ। এয়া যাবলৈ ৰেডি চেডি হ'লোঁ। কালি আকৌ পটককৈ কি হ'ল, আমাৰ মাৰ একদম গাটো বেয়া হৈ গ'ল। ইয়াতে খুব ভাইৰেল ফিভাৰ হৈছে যে, ভাইৰেল ফিভাৰৰ কাৰণে বহুত গাটো বেয়া হৈ গ'ল। সেইকাৰণে মানে মই ব্লগ চগ একো নবনালোৱে আৰু। তাৰপিছত আৰু কালি দিবলগীয়াও তেনেকুৱা একো নাছিলে, ওলাই মেলিও যোৱা নাছিলোঁ আৰু। তাৰপিছত সেয়াই আৰু এতিয়া যাবলৈ ৰেডি হৈছোঁ। এয়া বেগ চেগ চব ৰেডি কৰি থোৱা আছে। এয়া মায়ে হেল্ল' ক'ব। তাৰপিছত সেয়াই এতিয়া আৰু অকণমান উইক হৈ আছে আৰু মানুহজনী, লাহে ধীৰে ভাল পাব আৰু। এতিয়া আমি তাত গৈ মই একেবাৰে আপোনালোকক লগ পাই আছোঁ। So guys, finally we have reached at the Delhi airport. Aru ami etia jam amar final destination le, and we are very excited because it's our first international trip. And my data বহুত happy হৈ আছিলে সেইটো টাইমত, because দাদাক বহুত দিনৰ মূৰত দেখা পাব and কৈছে ন ইমান দিনৰ মূৰত যামকে থাকি। চ' সেয়াই গাইজ আমি চিকিউৰিটি চেক কৰি পেলাই আহি বহিলোহি এতিয়া চবেই খাই আছে। ইয়াত দেউতাই খাই আছে, মায়ে খাই আছে। আমি এতিয়া ইয়াতে খাই বৈ ইয়াতে মানে প্ৰিমিয়াম লাউঞ্জ আছে যে তাতে খাই আছোঁ। তাতে খাই বৈ আৰু অলপ পাছত আৰু ইয়াৰ পৰা যাম আৰু। আমাৰ ফ্লাইট বহুত দেৰিকৈ আছে জানেনে গাইজ, কিন্তু জল্দি আহিবলগীয়া হ'ল। মাৰ গাটো বেয়া আছিলে নে, সেইকাৰণে আৰু জল্দি গুচি আহিলোঁ। আৰু কামবোৰো থাকে যে ইয়াতে থাকিলে সেইখিনি হৈ যাব বুলি আমি জল্দি গুচি আহিলোঁ। আৰু জল্দি গুচি অহাৰ কাৰণে আৰু এতিয়া ইয়াতে গোটেই কামখিনি কৰি মেলি হেৰি চেৰি হোৱাৰ পিছত এতিয়া আৰু আমি খাই লৈছোঁ পেট ভৰাই। আকৌ ফ্লাইটত খাব আছে। আমি অসমীয়া মানুহবোৰ নোখোৱাকৈ থাকিব নোৱাৰোঁ, বহুত খাব পাৰোঁতো, হয় নাই দাদা? সেয়াই। চ' গাইজ মই কফি কাপ খালোঁ বিকজ মই নোৱাৰিছিলোঁ মানে ইমান দেৰি পৰা ৰখি ইমানে বেছি মাথা বিষ হৈছিলে ন মোৰ, ৰাতিটো ভালকৈ খোৱাও হোৱা নাই। তাৰপিছত আৰু এতিয়া সেইকাৰণে একাপ কফি খাই দিলোঁ আৰু। তাৰপিছত এতিয়া আমি ইয়াৰ পৰা গৈ পেলাই এনেই বহি থাকিব লাগিব। আমি বহুত জল্দি আহিলোঁ ন, আহি পেলাই দেউতাবোৰে কথাবোৰ নুশুনে নহয়। মই কৈছোঁ ইমান জল্দি যাব নালাগে, কিন্তু তেতিয়া আৰু ফাৰ্ষ্ট টাইম যেতিয়া আৰু একো হেৰি নোলোৱাকৈ যোৱাই ভাল আৰু। তাৰপিছত সেইকাৰণে আমি জল্দি আহি মেলি এতিয়া খাই বৈ ৰেডি, মানে এতিয়া আমি ৱেইট কৰি থাকিব পাৰোঁ আৰামছে মানে ফ্লাইটৰ কাৰণে। এতিয়া আৰু হেৰি চেৰি কৰি পেলাই আৰু লাহেকৈ আমি ওলাই দিম আৰু। চ' গাইজ আমি এতিয়া গৈ আছোঁ আমাৰ গেট নম্বৰ 7লৈ। চ' গাইজ আমি এতিয়া গেট নম্বৰ 7লৈ গৈ আছোঁ। আমাৰ গেট নম্বৰ 7 হয়, তো আমি এতিয়া গৈ আছোঁ ঢিলিতভাৱে। মা আগত গৈ আছে, আমি পিছত। ত' গাইজ আমি এতিয়া আহি পালোহি একেবাৰে আমাৰ গেট নম্বৰ 7 এইটো। দেন আমি এতিয়া বহি আছোঁ, ORS খাইছোঁ। ORSটো দেখাই দিয়া।
মায়ে ORS খাইছে, আমি ORS খাইছোঁ। আৰু দেউতাই এইবোৰ কি কৰিছে নাজানো, কিবা এটা কৰিছে। তাৰপিছত গাইজ যিমান ব'ৰ লাগিছে ন, ইয়াত মানুহ চানুহ নাই, আৰু আমিকেইটা আৰু 3টা বেমাৰী নিচিনাই ORS খাইছোঁ। এতিয়া টাইমটো আছে আমাৰ, এতিয়া কেইটা বাজিলে নো? 1টা বাজিছে, সেই 3:15 আছে গাইজ। তো আমাৰ 2টা কিমানত পাম, 2টা কিমানৰ পৰা আমাৰ আৰম্ভ হ'বহে। বহুত টাইম আছে, আমি এতিয়া যাওঁতে যাওঁতে বছৰ লাগিব নিচিনা লাগিছে। আকৌ ফ্লাইটত যাবলৈ আছে 9.5 ঘণ্টাও নহয় জানানে, 9 hours 40 minutes। ইমান দেৰি ফ্লাইটত আজিলৈকে ট্ৰেভেল কৰা নাই। গৈ মোৰ যে 3 ঘণ্টাত যাওঁতে 12 বাজি যায়। এতিয়া এইকণ টাইম যাওঁতে মোৰ অৱস্থাটো আৰু নাইকিয়া হৈ যাব, বুজিছে নাই আপোনালোকে? কিবা লাগি গৈছে মোৰ গাটো। ভালেই হ'ল, আমাৰ অসমততো প্লাষ্টিক ষ্ট্ৰ নিদিয়ে নহয়, ইয়াত বাহিৰত প্লাষ্টিক ষ্ট্ৰ দিয়ে। ভালে চুবাব পাৰি, সেইকাৰণে চুবাই আছোঁ। মাহঁতক চুবাব নোৱাৰিছোঁ যে, প্লাষ্টিক ষ্ট্ৰটোৱে চুবাই আছোঁ। ইমান ব'ৰ লাগিছে ন গাইজ, ইমান বেছি ব'ৰ আজিলৈকে লগাই নাই। কাম বন নথকা নিচিনা হৈ গৈছে। আৰু মানুহবোৰো চাবলৈ বেছি মানুহবোৰ অহা নাই নহয়, কিন্তু খাই পেলাই আৰু টেঙা টেঙাহে লৈছোঁ। আৰু সেয়াই গৈ থাকিম আৰু লাহে ধীৰে, গৈ একেবাৰে আপোনালোকক লণ্ডনত লগ পাম। বেলেগ এক্সাইটেড হৈ আছোঁ কিন্তু দেই, হয় নাই? এক্সাইটমেণ্ট কেনেকুৱা? বেলেগ খুব এক্সাইটেড হৈ আছোঁ। কিন্তু তেওঁ গা বেয়া হোৱাৰ পৰা অকণমান এক্সাইটমেণ্টটো নামি গৈছিলে আৰু এতিয়া পাবগৈ লাগে আৰু তাত। মায়ে মুঠতে ফ্লাইটত ধুনীয়াকৈ যাব পাৰিলেই হয়, আৰু পাৰিব, ষ্ট্ৰং হয়, হয় নাই? কালি খালি একদম কিছু ভয় খালোঁ দেই গাইজ, এটা মিনি হাৰ্ট এটেক হৈ গ'ল আৰু। তাৰপিছত আৰু সেয়াই আৰু এতিয়া আমি লাহেকৈ যাম আৰু একেবাৰে তাত গৈ আপোনালোকক লগ পাম ন। ফ্লাইটত মই আপোনালোকক লগ পাম, আৰু লাহে ধীৰে চব দেখাই থাকিম, চাই থাকিব। গাইজ আমি এতিয়া লাহেকৈ ফ্লাইটত উঠিম আৰু উঠিব লৈছোঁ আৰু এতিয়া লাইনত থিয় হৈ আছোঁ, দেখিছে ইমান ডাঙৰ লাইনটোত থিয় হৈ আছোঁ আৰু টাইমটোতো লাগিবই অকণমান। কিমান টাইম লাগে, মায়ে আৰু দেউতা ৰখি আছে। মোৰ বস্তু দাঙি দাঙি গা চা বিষাই গৈছে। দিয়ক, মই আপোনাক ফ্লাইটত গৈ লগ পাম। ফ্লাইটত আমি বহিছোঁ, যেনে তেনে আহি পেলাই। কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু দেহা কেনেকুৱা? দেহা ভাল। দেহা কেনেকুৱা লাগিছে? চুপাৰ একদম। চ' গাইজ এতিয়া আমি আৰু যাম আৰু লাহে ধীৰে, আৰু বেয়া ফূৰ্তি লাগি আছে, নেক্সট লেভেল এক্সাইটমেণ্ট, হয় নহয়? এতিয়া কেতিয়া পাওঁগৈ, আৰু এতিয়াতো আমি কিমান ঘণ্টা, 10 ঘণ্টা বুলিয়ে ধৰক, আৰু একদম কিমান 9 ঘণ্টা 40 মিনিট, তো 10 ঘণ্টা বুলিয়ে ধৰক, 10 ঘণ্টা ট্ৰেভেল কৰিব লাগিব। পাগল হৈ যাম, পাগল। এতিয়া আৰু যাম আৰু আপোনালোকক একেবাৰে তাত গৈ লগ পাম। কিন্তু মই সৰু সুৰা ক্লিপ মই লগাই দিম, চাব আপোনালোকে। তাতে গৈ পেলাই গাইজ মই নামিয়ে পেলাই আপোনালোকক মানে সেইখিনি ইমিগ্ৰেশ্যন প্ৰচেছ এণ্ড অল ডেট ষ্টাফ সেইখিনি দেখাব নোৱাৰোঁ, বিকজ সেইখিনি অকণমান হেৰি হৈ যায়, আৰু সেইখিনি ডাইৰেক্ট দেখাবলৈ তাহাঁতি পাৰ্মিশ্যন নিদিয়ে। আৰু তাৰপিছত সেইখিনি হোৱাৰ পিছতহে মই আপোনালোকক লগ পাম তাত গৈ পেলাই। আৰু মোক আমাক দাদাইটো নিবলৈ আহিবই, তাৰপিছত বৌ মষ্ট প্ৰবেবলি নাহিব, দাদাইটো নিবলৈ আহিবই। তাৰপিছত আৰু দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। গাইজ আমি এতিয়া চিনেমা চাই যাম। ইমানেই চিনেমা চাই কাৰণ মই ইমান জল্দি শুব নোৱাৰোঁ, আৰু ইমান দেৰি শুব নোৱাৰোঁ, মোৰ টোপনি নাহে। তো সেইকাৰণে চিনেমা চাই যাম। ইমানেই চিনেমা চাম নে ব'ৰ কৰি দিম আপোনালোকক। চব চিনেমা। চ' গাইজ এইটো হৈছে বাহিৰৰ ভিউ, একদম ওপৰৰ পৰা। আৰু আমি ইয়াতে মেপখনত চাই যাব পাৰোঁ আমি ক'ত গৈ আছোঁ, ক'ত পাইছোঁ, কি কথা, এণ্ড অল ডেট ষ্টাফ। এণ্ড এয়া আমাৰ গুৱাহাটী এণ্ড ডিব্ৰুগড়, অসম। আৰু এয়া আমি গৈ আছোঁ দিল্লীৰ পৰা লণ্ডন। আৰু গোটেই জাৰ্ণিটো আমি চাই যাব পাৰোঁ, ক'ত পাইছোঁগৈ সেইখিনি।
চাই গ'লোঁ এইখন মোৰ ফাৰ্ষ্ট মুভি আৰু মই আৰু ডগ মুভি নাচাম সেইটো হ'বই নোৱাৰে সেয়াই চাই গৈছোঁ বহুত ধুনীয়া and second movie is obviously my favorite all-time favorite my love Mr. Shah Rukh Khan যাৰ মুভি মই নোচোৱাকৈ থাকিবই নোৱাৰোঁ চামেই আৰু এয়া মোৰ ৰিয়েকশ্যন গাইজ আমি আৰু পাবলৈ বেছি টাইম নাই আমি আহি বাৰ্লিনৰ ওচৰে পাইছোঁহি আৰু বেয়া এক্সাইটমেণ্ট হৈ আছে থাকিবই পৰা নাই তাৰপিছত মাজতে ভাবিলোঁ নিজৰ মুখখনো চাই লওঁ বান্দৰী হৈ আছে নে সুন্দৰী দেখিলোঁ অলপ অলপ বান্দৰী অলপ অলপ সুন্দৰীয়ে হৈ আছোঁ বাৰু তেতিয়াই পিছপিনৰ মানুহটোৱে মোক চাই আছিলে সেয়াই চ' গাইজ ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পাইছোঁহি ৰাতি ভিউ শ্বক লণ্ডনৰ and then guys আমি নামিয়ে দৌৰাদৌৰিকৈ যাবলগীয়া হৈছে ইমিগ্ৰেশ্যনলৈ গাইজ জাষ্ট আমি পাইছোঁহি লণ্ডন এয়াৰপৰ্টৰ পৰা ওলাই মেলি আহিলোঁ আৰু আমি হেৰি কৰি পেলাই ইমিগ্ৰেশ্যন অল কৰি মেলি ওলাই মেলি আহিলোঁ অৱস্থা নাই গোটেইকেইটাই একেবাৰে এয়া দাদাই নিবলৈ আহিলে আমাক কিন্তু সি কেমেৰাত নোলায় হাই কৰি দে সি মানে এনেকুৱাই মানে আৰু তো আমি জাষ্ট আহি পাইছোঁহি মই আপোনালোকক দেখাই দিছোঁ বাহিৰৰ ভিউটো আমাৰ একদম অৱস্থা নাইকিয়া হৈ আছে চবৰে ইমিগ্ৰেশ্যনত ইমানেই প্ৰব্লেম ক্ৰিয়েট হ'ল ন আমাৰ মই আপোনালোকক ঘৰ গৈ গোটেই কাহিনী এক্সপ্লেইন কৰিম ইমানে দৌৰি আহিছোঁ আমাৰ এই গোটেই জাৰ্ণিটোৱে কিবা মুখ লাগিলে জানে নাই মানে ইমানে আমি প্ৰব্লেমছ মানে পাইছোঁ নহয় ফেচ কৰিছোঁ আমুকৰ পিছত তামুক আৰু এতিয়া ৰ'ব মই কেবখন আহিছে তাৰপিছত ঘৰ গৈ পেলাই আপোনালোকক লগ পাই আছোঁ গাইজ ফাইনেলি আমি দাদাৰ ঘৰলৈ গৈ আছোঁ এয়া ৰাস্তাত চ' গাইজ আমি জাষ্ট ঘৰ আহি পালোহি আহিয়ে ডাইৰেক্ট বয়ে খানা বনাই থৈ দিছে আমি খাবলৈ ৰেডি হৈছোঁ আৰু এতিয়া মানে খাই লওঁ দেন আপোনালোকক লগ পাই আছোঁ মই গাইজ দিছ ইজ মাই বৌ মেৰী চ' তাই খানা চানা বনাই মেলি থৈ দিলে খানা চানা বনাই আমি খালোঁ মেলোঁ আৰু এইটো ৰাহুটোৱে খাই আছে ইয়াতে আৰু আজি কাহিনীখিনি মই আপোনালোকক কৈছোঁ আজি মই গোটেই যিমান মানে ইমানে হেক্টিক ডে হৈছিলে ন আজি গোটেই মানে কি ক'ম আৰু মানে গোটেই হেৰি ইমিগ্ৰেশ্যনত কি হ'ল হা আমি ফাৰ্ষ্টে যেতিয়া নামিছোঁহি আৰু ফ্লাইটৰ পৰা নামিয়ে গোটেই মাথাটো বেয়া হ'ল মানে একদম ইমিগ্ৰেশ্যনৰ লাইনত মানে মাৰ মানে গাটো বেয়া আছিলে কাৰণে হুইল চেয়াৰত নিবলগীয়া হ'ল তাতে তাহাঁতি বাগিত বহাই লৈ গুচি আহিলে মাক অকলে তো আমি আমুক ক'লে যে আমি তাতে ইমিগ্ৰেশ্যনৰ লাইনত আপোনালোকৰ কাৰণে ৱেইট কৰিম মই আৰু ভাবিছোঁ ঠিক আছে আমি লাইনত যাম আৰু তাত গৈ পেলাই মাক লৈ পেলাই একেলগে হেৰি কৰি যাম কাৰণ মই লিড লৈ গৈছিলোঁ তাৰপিছত তাত গৈ পেলাই জানেনে কি কৰিলে তাহাঁতি মাৰ হেৰি বৰ্ডিং পাছখন লৈ থৈ দিলে ন তাৰপিছত মায়ে ঘূৰি আহিছে মোৰ ওচৰলৈ মানে ভয় খাইছে ন ইমান ডাঙৰ এটা এয়াৰপৰ্টত আৰু তাৰপিছত তাতে গৈ মানুহ এজনী আছিলে তাইৰ মানে মাক হেৰি বুজাই দিলে আৰু ইণ্ডিয়ানে আছিলে তাৰপিছত আৰু আমি কথা চথা পাতি পেলাই তাৰপিছত মই সোমালোগৈ তাৰপিছত গৈ ইমিগ্ৰেশ্যন অফিচাৰে সুধিলে ভালকৈ সুধিছে গোটেইখিনি আৰু ইমান মানে মানুহে যিমান ভয় খায় আৰু হেৰিটোৰ কাৰণে ইমান ভয় খাবলগীয়া একো নাই মানে ভালকৈ সুধি দিয়ে আৰু আপোনালোকৰ যদি কিবা প্ৰব্লেমো হয় তেওঁলোকক কৈ দিলে ধুনীয়াকৈ চৰ্ট আউটো কৰি দিয়ে তো সেইখিনি কৰি মেলি দেন ওলাই আহি দাদাক লগ পালোঁ দেন আকৌ বেগৰ লগত খেলি মেলি হ'ল বেগ তাহাঁতি উলিয়াই পেলাই এটা লাইন কৰি ছাইডত এনেকৈ থৈ দিয়ে মানে আৰু হেৰিটোতো আহে বেল্টততো আহে প্লাছ বেল্ট কিমান বেগ আহে মানে ইমানখিনি মানুহৰ সেইটো বেল্টত অহাৰ পিছত আকৌ হেৰিও হয় তাৰপিছত আৰু সেইটো হোৱাৰ পিছত বেগ বিচাৰি বলিয়া হৈ গৈছোঁ দেউতা মই তাৰপিছত বেগ চেগ ল'লোঁ মেলিলোঁ দেন ওলাই মেলি আহিলোঁ আহি দাদাক বাহিৰত লগ পালোঁ লগ পাই মেলি আমি এই ঘৰ আহি
ফ্ৰেছ ফ্ৰেছ হৈ খানা চানা খাই এতিয়া শুব লৈছোঁ এতিয়াতো ইয়াৰ টাইমমতে কেইটা বাজিছে 11:30 ন 11:30 হৈছে এতিয়া ইয়াৰ টাইমমতে আমাৰ তাততো এতিয়া 3:30 4টামান বাজিছে আৰু ৰাতিপুৱাৰ আৰু তো সেয়াই গাইজ মই আপোনালোকক কাইলৈ লগ পাই আছোঁ তেতিয়ালৈকে টাটা বাই বাই গুড নাইট আৰু কাইলৈ আপোনালোকক নতুন ব্লগৰ লগত মই লগ পাম ঠিক আছে আজিৰ ব্লগটো ইমানেই এই গোটেই দিনটোৰ মই ব্লগ ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ বাই বাই গুড মৰ্ণিং গাইজ নতুন জেগা নতুন কফি আৰু এতিয়া এইটো হৈছে ভিউ মৰ্ণিং ঠিক আছে আমি এতিয়া উঠিলোঁ মেলিলোঁ বিকজ আমাৰ ইণ্ডিয়ান টাইমতে 1টা নে 2টা বাজিছে আমি মানে শুই থাকিব পৰা নাই একদমেই শুব পৰা নাই উঠি পেলাই মেৰিব শুই আছে মুন দাদা জব আছে সি আজি ৱৰ্ক ফ্ৰম হোমেই কৰিব আৰু আমি আৰু দেউতাই চাহ বাকিছে খাবলৈ মাৰ কাৰণেও বনাইছে তাৰপিছত আৰু মই কফি খাই আছোঁ মুন দাদাই বনাই দিলে তাৰপিছত এতিয়া লাহেকৈ উঠি মেলি আৰু মই তাকে ভাবিছোঁ খোজকাঢ়িবকৈ যাওঁ নেকি মানে বৰ লাগিছে মানে মোৰ বহুত তো যদি যাওঁ খোজকাঢ়িবলৈ আপোনালোকক দেখাই থাকিম এইটো নতুন দিন হ'ব আজিতো আমি বিশেষ তেনেকৈ ক'তো নাযাওঁ বিকজ মোৰ পানী লাগি আছে মাৰো পানী লাগি আছে আৰু মানে গোটেই টায়াৰ্ড হৈ আছোঁ ন তো আজিৰ দিনটো ঘৰতে চিল মাৰিম মানে ৰেষ্ট ল'ম মানে দেন তাৰপিছত আৰু কাইলৈ মানেহে ওলাই যাব আৰম্ভ কৰিম আৰু মই আপোনাক ভিজাৰ প্ৰচেছখিনি কৈ দিছোঁ আপোনালোকে ফাৰ্ষ্ট যেতিয়া ভিজাৰ কাৰণে এপ্লাই কৰিব অনলাইন পৰ্টেলত গৈ পেলাই তাৰপিছততো ভিজাৰ কাৰণে এপ্লাই কৰাৰ পিছততো গোটেই বস্তুখিনি হেৰিত পায়ে যাব ইভেন গুগলত কৰিলেও আপোনালোকে গোটেই বস্তুখিনি পায়ে যাব কি কি দিব লাগে কি কি দিব নালাগে প্লাছ হেৰি সেইখিনি দিয়াৰ পিছত আপোনালোকে দেন আপোনালোকে এটা শ্বিডিউল মানে বুক কৰিব লাগিব স্লট সেই স্লটটোৰ মতে আপোনালোকক মাতি পেলাই দেন আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব লাগিব দেন আপোনালোকে ইণ্টাৰভিউ দিব ইণ্টাৰভিউ দিয়াৰ পিছত গোটেই হেৰি চেৰি হৈ যোৱাৰ পিছত তাহাঁতি 15-10 দিন লাগে আৰু মানে ভিজাখন আহিবলৈ কেতিয়াবা কেঞ্চেলো হৈ যায় বাট লাকিলি আমাৰ ভিজা আহিলে বিকজ তেনেকুৱা একো হেৰি নাছিলে এণ্ড অলছ' আমাৰ হোল ট্ৰিপ দেউতাই স্পনচাৰ কৰিছিলে আৰু প্লাছ বেছি একো কুৱেশ্যন নুসুধে মানুহে যিমান ভয় খায় বা ভয় কৰে যে বহুত কুৱেশ্যন সুধিব এনেকুৱা নহয় তেনেকুৱা একো নহয় আপোনালোকে একদম মানে ফিল ফ্ৰী হৈ পেলাই ইণ্টাৰভিউ দিয়ক মানে ইটছ অল এবাউট মানে হেৰি আৰু কনফিডেঞ্চ চাই তাহাঁতি প্লাছ মানে সেই ভিজাৰটোততো অকল পইচা লুটে আৰু পূৰা ক'ব নাপায় বাট ইটছ ট্ৰু মানে আৰু সেয়াই সেইখিনি হোৱাৰ পিছত আৰু বস্তু হৈ গ'ল ভিজা ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক দেন তাতে সুধিব কোনে স্পনচাৰ কৰিছে ক'ত যাব কিমান দিনৰ কাৰণে যাব সেইখিনিয়ে কুৱেশ্যন সোধে ব্লা দেন সেইখিনি সোধাৰ পিছত দেন আপোনাৰ ভিজা 10-15 দিনৰ ভিতৰত আহি যায় দেন অহাৰ পিছত আপোনালোকেতো টিকেটটোতো আগতেই কৰিব লাগে ভিজাৰ ইণ্টাৰভিউ দিয়া আগতে টিকেট কৰিব লাগিব দেই আপোনালোকে এই টিকেটটো কৰি মেলি সেইখিনি হৈ যোৱাৰ পিছত দেন আপোনালোক আৰু যাব লাগিব আৰু ভিজাখন অহাৰ পিছত আৰু যেতিয়াই ডেট থাকে আৰু সেইটোৱে প্ৰচেছ জাষ্ট মানে বহুত সৰু প্ৰচেছ আৰু দেন আকৌ আপোনালোক হেৰিলে যেতিয়া এয়াৰপৰ্ট আহিব এনেওতো আমাৰ দিল্লীৰ পৰা আহিব বা কলকাতাৰ পৰা আহিব তো যেতিয়া তাৰ পৰা আহিব তাত একো প্ৰব্লেম নাই তাত আপোনাৰ ধুনীয়াকৈ চিকিউৰিটি চেক টেক হৈ যোৱাৰ পিছত ইমিগ্ৰেশ্যন অকণমান সৰুকৈ সোধে যে কিমান দিনৰ কাৰণে যাব ক'ত যাব এইকেইটা কথা সুধিব কোন আছে লগত সেইকেইটা কথা সুধিব বাকী একো নুসুধে তো সেইকেইটা দিয়াৰ পিছত দেন আপোনালোকক ইয়াত আহি পেলাই ইমিগ্ৰেশ্যনত অকণমান মানে এতিয়াতো আমাৰ একোৱে নহ'ল বিকজ আমাৰ ইমিগ্ৰেশ্যনটোৱে বহুত খেলি মেলি হৈ গ'ল তো সেইকাৰণে আমাৰ ইমান হেৰি নহয় খেলি মেলি মানে ইণ্টাৰভিউটো ভালেই গ'ল বাট মানে লাইক মই কৈছিলোঁ ন যে এনেকৈ দৌৰা-দৌৰি হৈ গ'লো কাৰণে তো সেইটোৱে তো বাকী একো প্ৰব্লেম নাছিলে মানে তো আপোনালোকৰ ইয়াত আহিয়ে একো নাই ডাইৰেক্ট ইমিগ্ৰেশ্যন লাইনত থিয় হ'ব লাগে এটা লাইনটো আদাৰ কাণ্ট্ৰিজ মানে সেই তাতে ইণ্ডিয়া এণ্ড অল পৰে আৰু ইটো চাইডে UK US এণ্ড আদাৰ তাহাঁতৰ যিখিনি মানে কাণ্ট্ৰি দিয়া আছে আৰু সেইখিনি সোমাই আহি আপোনালোকে দেখিবই দুটা লাইন তাত ডাঙৰ বেনাৰত লিখা থাকে দেন গ'ল তাৰপৰা গৈ পেলাই আপুনি ইমিগ্ৰেশ্যন লাইনত গ'ল দীঘল লাইন মই এতিয়া ভিডিঅ' ল'ব নোৱাৰিলোঁ বিকজ তাহাঁতি মই ভিডিঅ' লৈছিলোঁ তাহাঁতি মোক মানা কৰি এতিয়া ভিডিঅ' ল'বলৈ আৰু সেইটো টাইমত মোৰ ইমান দৌৰা-দৌৰি ন গাইজ তাৰপিছত আকৌ সেই ভিডিঅ' লোৱাৰ কাৰণেও শুনিলোঁ মই বাদ তেজা নোলোৱাই ভাল হ'লোঁ তাৰপিছত সেইখিনি হ'ল সেইখিনি হোৱাৰ পিছত দেন বাহিৰত আহি বেগ চেগ লৈ মেলি দাদাক লগ পালোঁ দেন ঘৰ আহিলোঁ এতিয়া আহি
শুই উঠি পেলাই চাহ কফি খাইছোঁ। আৰু ঘৰৰ টাইমবোৰ বেলেগ ন, এতিয়া ঘৰৰ মানুহবোৰক ফোন কৰিব লাগিব, লাহে দিয়ে পালোহি যে হেৰি কৰিলোঁ, সেইখিনিয়ে আৰু। গাইজ আমি এতিয়া গাৰ্ডেন চাবলৈ ওলাই আহিছোঁ। চকু মেলিবকৈ পৰা নাই, ইমানে ৰ'দ, কিন্তু ঠাণ্ডাও লাগিছে। চ' গাইজ আমি দাদাৰ গাৰ্ডেনখন চাই মেলি ওলাই গৈছোঁ আৰু ৰাস্তাত। এইবোৰ চব মানে ইমান ধুনীয়া ধুনীয়াকৈ থয় ন ইহঁতি, খালি মানে আমাৰ অসমৰ ফিল্ডটো বেলেগে আৰু দিয়কচোন। তাৰপিছত এইবোৰ বিন বেগ বেলেগ বেলেগকৈ দিয়ে তাহাঁতি, চবতে ৰিচাইকেল দেন আমুক তামুক সেইবোৰ বেলেগ বেলেগকৈ দিয়ে আৰু। এইটো বাহিৰৰ ভিউ, সেয়া জাবৰ পেলোৱা মানুহ জাবৰ দিব আহিছে। তাৰপিছত এয়া ফ্ৰণ্টৰ ভিউটো অলপ আৰু দাদাহঁতৰ ঘৰৰ। এইখন প্ৰথম মই খুৰাহঁতৰ এইখন ইয়াত ক'ত আহিলে ভাবিছোঁ। এইটো ফ্ৰণ্টৰ ভিউ আৰু এয়াই মাহঁত ভিতৰলৈ সোমাইছে আৰু।